3-4 দিন ধৰি তো এইখন নিষ্কুচলা গাঁও গৰেশ্বৰ ৰাজা চক্ৰৰ অন্তৰ্গত তো পানীৰ তলতে আছিলে পানী আজি অলপ শুকাইছে অৱশ্যে কিন্তু আমি যদি পথাৰত যদি চাওঁ খেতি পথাৰত যেনি চাওঁ তেনি আমি বালি দেখা পাম মানে পুঠিমাৰী নদী আহি কেনে তো পথাৰবিলাক গোটেই পুতি থৈ গৈছে তো ৰাইজে এতিয়া কি কৰি খাব সেইটো অলপ বৰ চিন্তাৰ কাৰণ হৈ পৰিছে কিন্তু আজি মানৱতাৰ খাতিৰত তো ৰামকৃষ্ণ মিছনৰ দৰে সংগঠনে আহি কেনে আমাক যি নিত্য ব্যৱহাৰৰ যোগ্য যিখিনি সামগ্ৰী প্ৰদান কৰিছে সেইটো আমাৰ বৰ ইম্পৰ্টেন্স আছিলে তো ইম্পৰ্টেন্টৰ সময়ত আমাৰ অনাটৰ এতিয়া যি টকা পইচাটা সেই অৱস্থাত তেখেতসকলে আমাক যিখিনি সাহায্য কৰিছে আমি হৃদয়ৰ পৰা এখন গাঁৱৰ পৰা তেখেত এই সংগঠনটো ৰামকৃষ্ণ মিছনক আমি অশেষ ধন্যবাদ জনাইছোঁ ৰামকৃষ্ণ মিছন গুৱাহাটীৰ ফালৰ পৰা আহিছোঁ ইয়াতে বানপানী হৈছে বহুত দুখীয়া মানুহে বহুত দুখ পাইছে শুনি এইখিনি আহিছোঁ এই মানুহৰ সহায়ৰ কাৰণে আমি কিবা আগবঢ়াইছোঁ যেনে আঁঠুৱা কাপোৰ ধুতি চাৰ্ফ চিৰা গুড় বিস্কুট মানে গাখীৰ এইবোৰ সাধাৰণ সামগ্ৰী কিন্তু দুখীয়া মানুহৰ এই যি আমি আশ্ৰমৰ পৰা মিছনৰ পৰা যি সম্ভৱ হৈছে আমি কিবা আগবঢ়াইছোঁ দুখীয়া মানুহৰ কাৰণে কিয়নো আমাৰ ৰামকৃষ্ণ মিছনৰ আদৰ্শ হ'ল স্বামী বিবেকানন্দই কৈছিল যিটো যে মানুহৰ মাজতেই শিৱ আছে নৰৰ ভিতৰত নাৰায়ণ আছে সেই ভাবি আমি এই গাঁৱৰ মানুহসকলৰ অলপ সহায় আগবঢ়াইছোঁ সেইকাৰণে আমি গাঁৱৰ মানুহসকলক সকলোকে মানে ধন্যবাদ জনাইছোঁ কিয়নো যি স্বামী বিবেকানন্দৰ এইটো কথা যি মানুহৰ সেৱা কৰে সিয়েই ধন্য হয় সেইকাৰণে আমি ধন্য হৈছোঁ সেইকাৰণে গাঁৱৰ সকলো মানুহক আমি আকৌ ধন্যবাদ জনাইছোঁ কিয়নো তেওঁলোকে আমাক অলপ সুযোগ দিছে যে তেওঁলোকৰ সেৱা আমি আগবঢ়াব পাৰোঁ